হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ডে ইন এ মিনিট। আজি ৰাতিপুৱাই ইমান বৰষুণ দি আছিলে, আগফালে আহি দেখিলোঁ ভলুকা এনেকৈ আমাৰ নামঘৰটোৰ সন্মুখতে শুই আছে। তাৰপিছত ভাবিলোঁ মই কিবা এটা খাই লওঁ, সেইকাৰণে গাখীৰ ৰুটি আৰু এনেকৈ খাই ল'লোঁ। তাৰপিছত দেখিলোঁ মোৰ মৰমৰ লিঅ'টো শুই আছে আৰু তাক খাবলৈ পেডিগ্ৰী আনি দিলোঁ। তাৰপিছত মই এটা চান পকৰি খাই ল'লোঁ। তাৰপিছত মই লাগি গ'লোঁ ৰান্ধিবলৈ। আজি যিহেতু ঠাণ্ডা বতৰ আৰু চজিনা বনাম বুলি ভাবিলোঁ আৰু কাৰেণ্টটো নাছিলে, সেইকাৰণে পটাতে বটিলোঁ আৰু এইফালে মোৰ তৰকাৰী ৰেডি আৰু এইখন মোৰ আজিৰ থালিখন। তাৰপিছত আবেলি এনেকৈয়ে আমাৰ লগত লিঅ'ই খেলি থাকে আৰু এইবিলাককে মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ সি আমাৰ বহুত মৰমৰ আৰু যেতিয়াৰ পৰা আহিছে সি মানে ইমান মৰম দিছে আমি বেলেগ বস্তুলৈ পাহৰিয়ে গৈছোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।